ওয়েলকাম টু মাই চেনেল। এইখন ভিডিঅ'ত মই মানুহৰ জীৱনক উন্নত কৰিবলৈ অনুসৰণ কৰিবলগীয়া কিছুমান বিশেষ অসমীয়া উক্তি আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আশা কৰোঁ ভিডিঅ'খন সম্পূৰ্ণকৈ চাব। থেংক ইউ ভেৰি মাছ। কিছুমান মানুহ চেণ্ডেলৰ নিচিনা হয়, একেলগেও চলিব, আকৌ পিছফালৰ পৰা আঘাতো কৰিব। সেইবাবে যদি সদায় আনন্দিত হৈ থাকিব বিচাৰে তেতিয়াহ'লে সম্পৰ্ক সকলোৰে সৈতে ৰাখিব, কিন্তু ভৰসা কাৰোবাৰ ওপৰতে নকৰিব। যদি সদায় শান্তিত থাকিব বিচাৰে তেতিয়াহ'লে কাৰোবাৰ কথাত মনত বেজাৰ নলগাব। কেতিয়াবা কেতিয়াবা আমি কাৰোবাৰ বাবে সিমান জৰুৰী নহওঁ যিমান আমি ভাবি থাকো। যেতিয়া কোনোবাই পিঠিৰ পিছফালে কিবা কয় তেতিয়া এই কথা মনত ৰাখিব যে পিঠিৰ পিছত সি কয় যি আমাৰ পিছফালে থাকে। যেতিয়া কোনোবাই কোনো কামত ভৰি টানে তেতিয়া এই কথা মনত ৰাখিব যে ভৰি সি টানিব যি আমাৰ তলত তথা নিচত থাকিব। দুনিয়া আপোনাৰ বিৰোধ কৰে যদিও ভয় নকৰিব, কাৰণ যি গছত ফল লাগে দুনিয়াই সেই গছতে শিল দলিয়াই দিয়ে। আমি ভাবিছিলো জীৱন পৰিৱৰ্তন হবলৈ বহু সময় লাগিব, কিন্তু এই পৰিৱৰ্তনশীল সময়ে যে আমাৰ জীৱনকে পৰিৱৰ্তন কৰি দিব সেয়া আমাৰ জনা নাছিল। জীৱনত এক সঠিক সূত্ৰ মনত ৰাখিব, য'ত কোনো মৰম নাই তাত কেতিয়াও নাযাব। যি বস্তু পচি নাযায় তাক কেতিয়াও নাখাব। যি সঁচা কোৱাত ভয় কৰে তাক কেতিয়াও বিশ্বাস নকৰিব। যিয়ে দৃষ্টিৰ তলত নামি যায় তাক কেতিয়াও নুঠাব। পৃথিৱীত বসবাস কৰি থকা এই লোকসকল হল স্বাৰ্থপৰ। সেইবাবে এই কান্দোন কোনো কামৰ নহয়, এয়া হল দুনিয়াৰ নিয়ম যে যেতিয়ালৈ আপুনি কিবা কামত লাগিব তেতিয়ালৈহে মানুহে আপোনাক চিনি পাব। কোনোবাই আনন্দত কান্দি দিয়ে, কোনোবাই দুখৰ বেদনাত কান্দে। জীৱনৰ এক কৰুণ খেল এয়া। কিছুমানে ভৰসাৰ বাবে কান্দে, কিন্তু কিছুমানে ভৰসা কৰি কান্দে। সেইবাবে কেতিয়াও নিজৰ জীৱনৰ ওপৰত অভিমানী নহব। কোনে জানে আপোনাৰ নিচিনা জীৱন আনৰ সপোনো হব পাৰে। চিন্তা সিমানে কৰিব যাতে কাম হৈ যায়, সিমান চিন্তা নকৰিব যিয়ে আপোনাৰ জীৱনক ধ্বংস কৰিব। দুখৰ আচল কাৰণ এইটোৱে যে দুনিয়াত মানুহৰ সকলো বস্তু মিলি যায়, কিন্তু নিজৰ ভুল কেতিয়াও নিমিলে। মানুহৰ বাবে বেয়া সংকট হয় কয়লাৰ নিচিনা, যি গৰমত হাত জ্বলাই দিয়ে কিন্তু ঠাণ্ডাত হাত কলা কৰি দিয়ে। মাটিৰ পাত্ৰ আৰু পৰিয়ালৰ মূল্য কেৱল গঢ় দিয়াজনেহে জানে, বিচ্ছেদ কৰাজনে কিন্তু নাজানে। জীৱনত যদি সফল হব লাগে তেতিয়াহ'লে মনত ৰাখিবা যে তুমি সেই উপদেশবোৰৰ ওপৰত কাম কৰিব লাগিব যিবোৰ উপদেশ তুমি আনক দি থাকা। পানীত পৰিলেই কোনোবাৰ জীৱন নাযায়, জীৱন তেতিয়াই যায় যেতিয়া কোনোবাই সাঁতোৰ নাজানে। ঠিক তেনেকৈ পৰিস্থিতি কেতিয়াও আমাক সমস্যাত নেপেলায়। সমস্যা জীৱনত তেতিয়াই আহে যেতিয়া আমি পৰিস্থিতিৰ সৈতে মোকাবিলা তথা মুখামুখি হ'ব নোৱাৰো। পৃথিৱীখন হল এক খন্তেকময় জীৱন। সেইকাৰণে জীৱন সদায় হাঁহি ফূৰ্তিৰ মাজত পাৰ কৰিব, কাৰণ আপুনি নাজানে যে ই কিমান বাকী আছে। মানুহৰ দুৰ্বলতা তেতিয়াই ধৰা পৰে যেতিয়া মানুহে ৰখি যায়, আৰু মানুহৰ বিজেতা তেতিয়াই ধৰা পৰে যেতিয়া কোনোবাই জয়ী হয়। যদি এই ভিডিঅ'ত কোৱা কথা যদি আপোনাৰ মনক স্পৰ্শ কৰে তেতিয়াহ'লে বেছি বেছি ভিডিঅ'খনক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলখনক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভেৰি মাছ।